हेलो गाइस, आज मैं टेঙা মেষ্টাৰ আচাৰ বনাই দেখাবলৈ লৈছো। প্ৰথমে টেঙা মেষ্টা ফ্ৰেছ হ'ব লাগিব। গোটেই টেঙা মেষ্টা এনেকৈ ছিঙি ল'ব। গোটেইখিনি ছিঙা হোৱাৰ পিছত ভালদৰে ধুই অলপ সময় ৰ'দত মেলি দি পানী শুকাব দিম। এতিয়া অকমান পানী সৰিছে। এতিয়া মই গোটেই টেঙা মেষ্টা এনেকৈ 3 টুকুৰা কৰি ছিঙি লৈছো। তেল নিদাকৈ সুদা কেৰাহীত মেষ্টাখিনি দি দিছোঁ। লগতে নিমখ আৰু হালধি। নিমখ অকমান বেছি দিব, কাৰণ যিকোনো আচাৰ বনাওঁতে নিমখ অকণ বেছি দিব লাগে, তেতিয়াহে সোৱাদ হয়। জুই কম কৰি ঢাকনি মাৰি দিম, কাৰণ জুই বেছি দিলে টেঙা মেষ্টা সোনকালে পানী শুকাই পাতবিলাক ডাল হৈ থাকে আৰু কেৰাহীত লাগি যোৱাৰ চান্স থাকে। মই এতিয়া এনেকৈ কম জুইত বহাই থৈ দিছোঁ আৰু এইফালে মই মছলা ৰেডি কৰি ল'ম। অকমান তেলত মই শুকান জলকীয়া, মেথি, জিৰা, ধনিয়া আৰু আজৱাইন ভাজি ল'ম। মছলা ভাজোঁতে সাৱধান হ'ব লাগে, যাতে মছলাবিলাক পুৰি নাযায়। এয়া মোৰ মছলা ৰেডি। আৰু আনফালে টেঙা মেষ্টা পানী শুকাই খুব ধুনীয়াকৈ সিদ্ধ হৈছে। এতিয়া মই এখন থালত ঠাণ্ডা হ'বলৈ দিম 1 ঘণ্টাৰ কাৰণে। প্ৰথমে মই মিঠাতেল উতলাই থৈ দিছিলোঁ, ঠাণ্ডা হৈ গ'ল। এতিয়া গোটেই মছলা এড কৰি দিছোঁ। অলৰেডি ঠাণ্ডা হোৱা টেঙা মেষ্টাখিনিকো দি দিছোঁ। কালাৰৰ কাৰণে অকমান লাল মিৰ্চি এড কৰি দিব পাৰে, মই দিছোঁ। এতিয়া গোটেইখিনি লাহে লাহে লৰাই দিব, যাতে তেলৰ লগত ভালদৰে মিক্স হয়। এয়া চোৱা, টেঙা মেষ্টাৰ আচাৰ ৰেডি। কি ধুনীয়া কালাৰ হৈছে, ধুনীয়া গোন্ধ। এবাৰ খালে বাৰে বাৰে খাই থাকিবৰ মন যাব। এতিয়া এনেকৈ মাহ বছৰ ধৰি খাব পাৰি, বেয়া হৈ নাযায়।